নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ যাত পৰীক্ষাত ভালকৈ বুজি লিখিব পাৰা। সেইকাৰণে মই বুজা শব্দত আমাৰ আজি ৰচনা পুথিভঁৰাল লৈ আহিছোঁ। ব'লা পুথিভঁৰাল ৰচনা চাই লওঁ। পুথিভঁৰাল আৰম্ভণি। পুথিভঁৰাল জ্ঞানৰ এক অক্ষয় ভাণ্ডাৰ, যি ঠাইত নানা ৰকমৰ গ্ৰন্থ একেলগতে পোৱা যায় তাকে গ্ৰন্থাগাৰ বা পুথিভঁৰাল বোলে। পুথিভঁৰাল মানৱ জাতিৰ এক আপুৰুগীয়া সম্পদ। পুথিভঁৰালৰ ইতিহাস। অতি প্ৰাচীন কালৰে পৰাই পুথিভঁৰাল প্ৰচলন আছিল। বৰ্ণমালা, কাকত আদি আৱিষ্কৃত হোৱাৰ আগতে বেদৰ বাণী প্ৰচাৰিত আৰু সংৰক্ষিত হৈছিল। বৰ্ণমালা আৱিষ্কাৰৰ পাছত মানুহে ভোজপত্ৰ, তাল, পাত, সাঁচিপাত, জন্তুৰ ছাল, শিল, তামৰ ফলি আদি জ্ঞান সম্ভাৰ লিপিবদ্ধ কৰিছিল। অতি প্ৰাচীন কালত ভাৰতবৰ্ষ, মিছৰ আদি প্ৰাচীন উন্নত দেশসমূহৰ নানা ঠাই ডাঙৰ পুথিভঁৰাল আছিল। ভাৰতত থকা বৌদ্ধ বিহাৰবোৰত আৰু নালন্দা বিশ্ববিদ্যালয় আদি শিক্ষাৰ কেন্দ্ৰবোৰত অসংখ্য পুথি গোটেই ৰখা হৈছিল। পুথিভঁৰালৰ প্ৰকাৰ। পুথিভঁৰাল কেইবা শ্ৰেণীৰো আছে, যেনে ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল আৰু শিক্ষানুষ্ঠানৰ পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰাল ৰাজ্যৰ সাহায্য আৰু চৰকাৰৰ পুঁজিৰ দ্বাৰা প্ৰতিষ্ঠিত হয়। ব্যক্তিগত পুথিভঁৰাল কোনো এজন ব্যক্তিৰ অধীনত প্ৰতিষ্ঠিত হয়। আনহাতে শিক্ষানুষ্ঠানৰ পুথিভঁৰালসমূহ শিক্ষানুষ্ঠানৰ পুঁজিৰে প্ৰতিষ্ঠিত আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা পৰিচালিত হয়। পুথিভঁৰাল পৰিচালনাৰ নিয়ম। পুথিভঁৰাল পৰিচালনাৰ নিৰ্দিষ্ট কিছুমান নিয়ম আছে। সেই নিয়ম মানি নচলিলে নানা বাধাৰ সৃষ্টি হয়। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলে গ্ৰন্থ পঢ়িবলৈ দিয়া হয়। সেই গ্ৰন্থ পঢ়ুৱৈ সৰ্বাধিক 15 দিন ৰখাৰ নিয়ম, তাৰ পাছত ঘূৰাই দিব লাগে। ঠিক সেইদৰে শিক্ষানুষ্ঠানৰো পুথিসমূহ পুথিভঁৰাল পৰিচালকে শিক্ষাৰ্থীক বা পঢ়ুৱৈক নিৰ্দিষ্ট দিনৰ বাবে পঢ়িবলৈ দিয়ে। পুথিভঁৰালৰ উপকাৰিতা। পুথিভঁৰাল সভ্য জগতৰ এক অতুলনীয় সম্পদ। পুথিভঁৰালে পাঠক সমাজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। প্ৰত্যেক জ্ঞান পিপাসু লোকে বা পঢ়ুৱৈয়ে নিজৰ ব্যক্তিগত পুঁজিৰে সকলো প্ৰকাৰৰ গ্ৰন্থ, আলোচনী, বাতৰি কাকত আদি ক্ৰয় কৰি পঢ়া সম্ভৱ নহয়। পুথিভঁৰালে তেনে পুথি পঢ়াৰ সুবিধা কৰি দিয়ে। পুথিভঁৰালে আপুৰুগীয়া গ্ৰন্থৰাজিও সংগ্ৰহ কৰি ৰাখে। সামৰণি। শিক্ষিত সমাজ মাত্ৰেই পুথিভঁৰালৰ উপকাৰিতা সুন্দৰভাৱে জানে। গতিকে সকলো ঠাইতে উপযুক্ত পুথিভঁৰাল স্থাপন কৰি তাত পঢ়াৰ বিশেষ ব্যৱস্থা কৰি দুখীয়া ছাত্ৰ-ছাত্ৰী তথা পাঠক সমাজৰ জ্ঞানৰ পৰিধি বৃদ্ধিত সহায় কৰা উচিত। ইমানেই আছিল আমাৰ পুথিভঁৰালৰ ৰচনা। এনেকুৱা লিখিলে ভালকৈ নম্বৰ পাবা তোমালোকে। আৰু এইটো সাধাৰণ ভাষাত বুজাকৈ এবাৰ পঢ়িলে মনত ৰখাকৈ লিখা হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো অন কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন পাই থাকা। ধন্যবাদ।